চাওক 2005 চনৰ পৰা হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত BTCত BPF দলৰ চৰকাৰ চলাই আছিল। যোৱা 15টা বছৰত BTC অঞ্চলবাসী ৰাইজে উন্নয়নৰ ধাৰা উন্নয়ন কি বস্তু সেইখিনি কথা উপলব্ধি কৰিব পাৰিলে। যোৱা 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিৱৰ্তনৰ ঢৌ আনি ৰাজ্যক বিপথে পৰিচালিত কৰি তেওঁলোকে চৰকাৰৰ শাসনৰ গাদীত বহিল। কিন্তু যোৱা 5টা বছৰত তেওঁলোকে BTCক একেবাৰে উন্নয়নৰ স্থবিত ষ্টপ কৰি দিলে আৰু এই গোটেইখিনি কথা বতৰা মানে বিশ্লেষণ কৰি BTCবাসী ৰাইজে আকৌ হাগ্ৰামা মহিলাৰী দেৱক বিচাৰিছে। তো 2025 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে হ'বলগীয়া BTC নিৰ্বাচনৰ আজি BPF দলৰ দ্বিতীয়টো লিষ্ট আমাৰ প্ৰাৰ্থী ঘোষণা কৰাৰ আৰু মই ভাবোঁ যে নিশ্চয়কৈ হাগ্ৰামা মহিলাৰী দেৱে যিহেতু অহা দিনত BTC অঞ্চলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ বনাব, গতিকে এই গোটেইখিনি কথা চালি জাৰি চাই BTC অঞ্চলত সুশাসন আৰু উন্নয়নমুখী কৰি তোলাৰ কাৰণে তেখেতে তেনেকৈ মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আশা ৰাখিছোঁ যে নিশ্চয়কৈ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আকৌ BPF দলে BTC অঞ্চলত উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ কাৰণে জোৰদাৰ প্ৰচেষ্টা চলাব। এই সমষ্টিটো আচলতে বৰ্তমানো কিন্তু বিজেপিৰ দখলত আছিলে, কেনেধৰণে আগবাঢ়িব প্ৰতিহত কৰিবৰ কাৰণে? চাওক, আজি সঁচা কথা ক'বলৈ গ'লে মাজবাট অঞ্চলত আদিবাসী অধ্যুষিত এলেকা। এই আদিবাসী অধ্যুষিত এলেকাত পাঁচনৈ চেৰপাংবাসী ৰাইজে এজন আদিবাসী কেণ্ডিডেট বিচাৰে, কিন্তু যোৱাটো নিৰ্বাচনত পাঁচনৈ চেৰপাংবাসীয়ে ভুলক্ৰমে তেওঁলোকে আদিবাসী কেণ্ডিডেট নিৰ্বাচিত কৰিব নোৱাৰিলে, যাৰ কাৰণে যোৱা 5টা বছৰত BTC মানে পাঁচনৈ চেৰপাংবাসী ৰাইজে আমাৰ বৰ্তমানৰ MCLAৰ পৰা যি ধৰণে সহায় সহযোগিতা পাব লাগিছিল, উন্নয়ন যি ধৰণে বিচাৰিছিল, তেওঁলোকে যি ধৰণে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। আৰু আজিৰ দিনত মাত্ৰ BTCবাসী ৰাইজে নিৰ্বাচন বিচাৰি আছিল, নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে। আজি BPF দলৰ কেণ্ডিডেট ঘোষণা কৰিলে। আপোনালোকে চাব, অহা 26 তাৰিখ আমাৰ যোনটি কাউণ্টিং হ'ব, সেই কাউণ্টিঙত পাঁচনৈ চেৰপাঙৰ পৰা BPF দলে জয়যুক্ত কৰিব আৰু গোটেই BTC অঞ্চলত 26টাৰ পৰা 27টা আসন লাভ কৰি BPF দলে আকৌ হাগ্ৰামা মহিলাৰী দেৱক চিফ বনাই BPF প্ৰধান বনাই হাগ্ৰামা মহিলাৰী দেৱে আকৌ BTC অঞ্চলত চৰকাৰ গঠন কৰিব। চাওক, আমিতো ৰাজনীতি কৰি আছোঁ, আমি সকলো সৰু বৰ সকলোকে আমাৰ প্ৰতিদ্বন্দ্বী বুলি ভাবোঁ। আমাৰ কাৰণে BPFও প্ৰতিদ্বন্দ্বী, আমাৰ কাৰণে UPPLও প্ৰতিদ্বন্দ্বী, আমাৰ কাৰণে যদি কংগ্ৰেছ আহে, আমাৰ কাৰণে যদি কোনোবাই নিৰ্দলীয় খেলে, আমি সকলোকে শক্তিবান বুলি ভাবোঁ। আমি কাকো আণ্ডাৰ এষ্টিমেট কৰিব বিচৰা নাই। আমি উন্নয়ন কৰিব বিচাৰিছোঁ, উন্নয়নৰ কাৰণে আমি সকলোৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে উন্নয়ন আমাৰ শ্লোগান, উন্নয়নৰ কাৰণে ৰাইজে নিশ্চয় আমাৰ লগত থাকিব আৰু আশা ৰাখিছোঁ অহা দিনত নিশ্চয় পাঁচনৈ চেৰপাং সমষ্টিৰ পৰা মোক জয়যুক্ত কৰাই ৰাইজক সেৱা কৰাৰ কাৰণে আকৌ এবাৰ সুযোগ প্ৰদান কৰিব। নিশ্চয়কৈ যোৱাবাৰ মই 15,000 ভোট পাইছিলোঁ, 14,000 চামথিং। এইবাৰ আশা ৰাখিছোঁ নিশ্চয় 25,000 প্লাছ BPF দলে ভোট পাব।